Hello everyone, welcome to my YouTube channel. পুনৰবাৰ মোৰ YouTube চেনেললৈ আপোনালোকক আজি মই স্বাগতম জনাইছোঁ। আজি মই এতিয়া গৈ আছোঁ কমলাবাৰীলৈ। সো আপোনালোকক মোৰ লগত লৈ যাবলৈ ওলাইছোঁ। প্লিজ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া আমি আহি ৰৈছোঁহি অকণমান বিকজ তাৰ স্কুটিখন কিবা প্ৰব্লেম হৈছে দেখাইছে। তাৰপাছত আমি আকৌ যাম। আৰু এইটো আপোনালোকে পৰিৱেশটো চাওক কি ধুনীয়া হয় মানে চাৰিওফালে বতাহ বলি আছে গোটেই সেউজীয়া বহুত ধুনীয়া আপোনালোকে এনজয় কৰক। আৰু এয়া অনুষাক চলাবলৈ দিছোঁ। অনুষাই চলাইছে আৰু মই উঠিছোঁ ভিডিঅ' কৰিব লাগে। ৰাণাপাৰাত গৈ ৰ'মগৈ। এয়া চব পৰিৱেশটো কিমান ধুনীয়া আপোনালোকে এনজয় কৰক। এইখন যে দেখিছে সেইখন স্কুলত মই পঢ়িছিলোঁ হায়াৰ ছেকেণ্ডেৰী চামগুৰি সত্ৰ ৰাওনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় CS ৰাওনাপাৰ মডেল HH স্কুল। এইখন স্কুলৰ লগত বহুত মেমৰিজ বহুতো আৱেগ জড়িত হৈ আছে। কি ক'ম, ক'ভিডে আমাক এটা বছৰ লছ কৰালে আৰু ছেকেণ্ড ইয়েৰটো আমি ধুনীয়াকৈ এনজয় কৰিলোঁ। সেই দিনবোৰ কেতিয়াও নাপাহৰোঁ, বহুত মিছ কৰোঁ ইয়াৰ ফ্ৰেণ্ডছবিলাক। এতিয়া তাহঁততো পঢ়ি আছে বহুত দূৰত, কিছুমান ফ্ৰেণ্ডছ কিছুমান লগতে পঢ়ি আছে। এতিয়া অনুষা মোৰ লগত যে আহিছে, অনুষাক মই CSRতে লগ পাইছিলোঁ আৰু এতিয়া আমি বহুত ভাল ফ্ৰেণ্ডছ হয়। অনুষা অৰুন্ধতী আহিছে, পাহি পূজা, ইহঁত আমি CSRত লগ পোৱা হয়, বহুত ভাল। তেনেকুৱা কথা মানে এখন স্কুল বা কলেজৰ পৰা প্ৰত্যেকজন মানুহে বহুতো আপোন মানুহ নিজৰ জীৱনলৈ লৈ যায়, জীৱনত পাই যায় মানে গিফ্ট হিচাপে এটা উপহাৰ পায় মানে প্ৰত্যেকখন স্কুল বা প্ৰত্যেকখন কলেজৰ পৰা। আৰু সেই তেনেকুৱা মানে বন্ধুত্ববোৰ বহুত বেছি আপোন হৈ যায়, যিবোৰ কেতিয়াও পাহৰিব পৰা নাযায়। ভগৱানে তেনেকুৱা কিছুমান গিফ্ট আমাৰ জীৱনলৈ কলেজ বা স্কুলৰ জৰিয়তে প্ৰেৰণ কৰে। সঁচা কথা ভাল লাগে, সঁচাকৈ বহুত বেছি ভাল লাগে ভাবিলে যে আমিতো কোনো কাকো চিনি নাপাওঁ ন, কোন ক'ৰ পৰা আহে কেনেকৈ ক'ত আহি কেনেকৈ চিনাকি হৈ এনেকুৱা এটা বণ্ডিং হয় আমাৰ মাজত মানে সঁচা বহুত বেছি ভাল লাগে। তাৰ বাবে ভগৱানকে কৃতজ্ঞতা জনাব লাগিব যে কিছুমান বন্ধু মানে আহে এনেকুৱা জীৱনত লাইফত। সঁচা কি কৰিম মানে সেয়াই। আৰু এতিয়া ব'লক আমি গৈ থাকোঁ, কিমান লেকচাৰ দিম আৰু। চৌপাশে চালো ফুৰিছে ৰজনী গন্ধা, দুচকু তুলি চৌপাশে চালো ফুৰিছে ৰজনী গন্ধা, আকাশত দেখো হালধি জোনাক নামিছে অলকানন্দা, আকাশত দেখো বানাহে ঘুমতি আহিবা ৰাতি সপোনকেনো। এটা কাহিনী ঘটিলে কি হ'ল চাওক আপোনালোকে, এতিয়া বাট চিনি নাপায় কি হৈছে চব। তেতিয়া আমি আহি পেলাই পাইছোঁহি, খালি আমি নাজানো এতিয়া কোনফালে ক'লে নি সেইপিনে ব'লা, সেইপিনে অঁ দেখিছে যে আপোনালোকে আমি সেইপিনে যে গৈছোঁ দেখিছে নাই, যাবলৈ যে ওলাইছোঁ সেইপিনেও বাট বন মানে ভুল আমাৰ। আমি মানে কি কৰিছোঁ, আমাক কৈছে ভালকৈ বুজাই মেলি দিছে তহঁত এইপিনে যা, আমি গৈছোঁ ক'বালৈ। কি মানে দেই সঁচাকৈ বৈদ্য জমনি হৈছে কিন্তু আমাৰ লগত। সেইপিনেতো বাট ভুলেই, আকৌ ঘূৰি আহি মেলি যেনে তেনে পাইছোঁ।
চালো ফুৰিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো দেখিলে কি হ'ল সেইফালে গ'লোগে সেইপিনে ভুল ইপিনে গ'লো সিপিনে ভুল এতিয়া ইমানবিলাক লতি ঘটিৰ পাছত পাইছোহি চাই থাকক ফাইনেলি আমি আহি পাই গ'লোহি আৱাৰ ডেষ্টিনেশ্যন নিৰিবিলি আমি পালোহি পোৱাৰ পাছতে এনেই বহিবলৈ গ'লোঁ ওপৰত মানে ঘৰ এটা আছে তাত অকণমান ল'ৰা 3টা আছিলে চাবচোন দেই তাহাঁতৰ উৎপাত কেনেকুৱা ক্লাছ 3 তোমাৰ নামটো কি নমস্কাৰ শ্ৰীমিন বৰা কোন ক্লাছৰ 3 ক'ত পঢ়ি আছা এক নাম কমলা নিম্ন বুনিয়াদী বিদ্যালয় তোমাৰ পৰিবা দেই চাওক পৰিৱেশ কি চালিয়া মানে কি ধুনীয়া চাওক আপোনালোকে ইয়াত খোৱা লোৱাৰ সুবিধা আছে থাকিবও পাৰিব আপোনালোক আহিব পাৰিব ইয়াত থাকিব পাৰিব খাব পাৰিব ধুনীয়াকৈ এনজয় কৰিব পাৰিব পৰিৱেশটো বহুত ধুনীয়া হয় দেখো হাৰুদি জোনা নামিছে তাত অলপ দেৰি থাকিলোঁ থকাৰ পাছত মানে ফটো চটো মাৰিলোঁ আৰু কিবাকিবি খোৱাৰ সুবিধা আছে তাত খালোঁ কিবাকিবি খোৱাৰ পাছতে আমি এতিয়া যাম ক'ত গম পাইছেনে ইকো কেম্প তো ব'লক চাওক আমি আহি পাই গ'লোহি ইকো কেম্প এতিয়া ব'লক ভিতৰলৈ লৈ যাওঁ চাওক পৰিৱেশটো কিমান ধুনীয়া আৰু প্লাছ অথনি মানে ৰাতিপুৱা বৰষুণ দিছিলে যিহেতু অলপ ডাৱৰীয়া হৈ আছিল আৰু এতিয়া ৰ'দ দি দিছে মানে বহুত ধুনীয়া লাগিছে দেখিবলৈ চব পিনে চাওক আপোনালোকে ফটো মাৰিলোঁ মানে ধুনীয়া পৰিৱেশ একদম বহুত ভাল লাগিলে সঁচা ফটো মাৰিলোঁ আৰু ইয়াত খোৱাৰ সুবিধা আছে দেই থাকিব পাৰে নাই মই এইটো ইমান ভালকৈ নাজানিম খালি খাব পাৰিব আপোনালোক আহিলে ভাল লাগিছে সঁচা বহুত ভাল লাগিছে চৌপাশে চালো ফুৰিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুৰিছে ৰজনী গন্ধা আকাশত দেখো হাৰুদি জোনা নামিছে আমি এতিয়া আহি পালোহি ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিলোঁ ওচৰতে হয় সেই ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিলোঁ মানে কমলাবাৰী ঘাটলৈ কি খালোঁ বোলো সেয়া আপোনালোকক দেখাবলৈকে নহ'লে মানে ভিডিঅ' কৰিবলৈ নহ'লেই দেৰি হ'ল ইপিনে গধূলি হ'ল ন চ' মানে ভয় লাগিছে ঘৰত কি ক'ব ঠিক নাই ন সেইটো কাৰণে মানে জল্দি অহা হ'ল সেইকাৰণে এইবোৰ ভিডিঅ' কৰিবলৈ নহ'লে আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে দেন প্লিজ লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ আৰু কমেণ্টটো কৰিব প্লিজ বিকজ মোৰ কি ভুল হৈছে মইতো নাজানিম ন সেয়া আপোনালোকে মোক দেখাই দিব লাগিব সেয়ে কমেণ্ট কৰিব থেংক ইউ